to my YouTube channel, Dhiraj vlog. To Dhiraj vlog le apnalok সকলোকে স্বাগতম। মানে গাইস আজি মানে এখন এনেকুৱা ঠাইত গৈ আছো আৰু আপোনালোকে ভিডিওটো একদম হেকলকে তো চাই ৰাখিবই মানে কি গাইস এখন দলঙৰ পৰা এই ইন্ট্ৰোটো দিলো আৰু আপোনালোকে চাই ৰাখক ভিডিওটো তো বলক বেছি দেৰি কৰি আমাৰ ভিডিও আৰম্ভ কৰো তো বলক জিহে মানে গৰম আৰু দলঙৰ ওপৰত আহি অলপ সময় ৰখিলো আৰু আপোনালোক এটা সিনেমেটিক শট চাই লওক আৰু guys, follow kayo, follow. আৰু guys আগৰ ফালে যি ৰাস্তা মানে একদম কটি ঠেঠেলা হৈ গৈছে আৰু এখন চাহ বাগানৰ মাজত ৰলো আহি অলপ সময় আৰু আপোনালোকক অলপমান দেখুৱাই আছো তাৰ পিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম দাওজিঙলৈকে বলক আৰু এই ৰ গাইস এনেকুৱা এখন মানে ঠাইত আহিছো মানে ৰখি কি মজা লাগিছে আপোনালোকে এটা ভিউ চাই লওক আৰু মানে আমাৰ কাৰণে ঠাণ্ডা লৈ ললো দুটা আৰু আমি দুজনে আহিছো গতিকে আৰু তাত গৈ আমি খাই আছো আৰু আপোনালোককো দেখুৱাই আছো মানে মজা মজা ঠাই মেইন অফ ৰোডিং ৰাস্তাৰ পানী যোৱা দেখিব মানে এইটোৱে নদীয়ে ৰাস্তাই নদী মানে আৰু কি ক'ম আৰু আল্টিমেট জেগা গাইস আপোনালোকে আহক ইয়াত উদালগুৰিত অলপমান এক্সপ্ল'ৰ ৰাস্তাৰে মানে পানী যায় ফিল দাউজিং বলক আমাৰ ফালে গৈ আছো আৰু আপোনালোকক দেখুৱাইছো মজা নাজাৰা আপোনালোকে নাজাৰা চাই লওক মানে কেনেকুৱা মজা লাগি আছে মেৰা আৰু গাইছ ইয়াত ইফালে দেখা দিছো আৰু গাইছ আপোনালোকে যদি উদালগুৰিত আহো ন এনেকুৱা ফিল পায় এইটো মানে ধুনীয়াকৈ পাব না একদম হাল মানে হাল বোৱাত ব্যস্ত চব আৰু ইফালে ট্ৰেক্টৰ মানে ইয়াতে খেতি কৰা হ'ব গাইছ খেতি চব ফালে মানে খেতি মানে গাইছ বেলেগ এটা ফিল মানে পাই আছো আৰু ফাইনেলি আৰু এইফালে চাব আপোনালোকে ঘৰ আৰু গাইছ এটা কথা আপোনালোক ক'বলৈ পাৰিছো মোৰ ফালৰ পৰা ভিডিঅ'ত আৰু দাওজেঙত আহিলে মানে ন মেঘবোৰ গোটেই ওচৰতে পাহাৰতে লাগি থাকে তো সেইটো কাৰণে দাওজেঙত বিখ্যাত বুলি ক'ব পাৰি আৰু মেঘো খাব পাৰিব মেঘ খাব পাৰি ঠাণ্ডা না এইখিনি খাটা না স্কুটিৰ পাৱাৰ চাম আমি হাতিয়া হেতু পৰেছে না এইটো ফোন নম্বৰ 90951 আৰু গাইছ কাটি ললো টিকট আৰু এতিয়া আপোনালোকে মেইন মালটো দেখা পাব মানে আগৰ ফালে গৈ আছো তাত দেখুৱাই আছো আপোনালোকক নাজাৰা একদম হাতে চব মাথা তুলি লৈছো আৰু এতিয়া আমি গৈ আছো আগৰ ফালে আৰু আপোনালোকক দেখুৱাইছো আহি যা আমি আবতৰীয়াকৈ মানে আহিছোঁ যদি জানুৱাৰী সেনেকুৱা দিনত যদি আহিলোঁ হয় এতিয়া ভোজ খাব একদম জাগা নাপালে হয় মানে অলপ সময় দাউৰি গৈ আছো আৰু নিজৰাৰ সন্ধানত মানে কি গাইছ আগত বোলে নিজৰা আছে আৰু নিজৰাত গৈ আৰু অলপ গা ধুওঁ আৰু আপোনালোককো অলপমান দেখুৱাই আছো ভাই নিজৰা আছে নেকি নিজৰা নেকি মাই গড গাইছ নিজৰাত গা ধোৱা যাত্ৰাটো কৰি দিওঁ দিয়া আৰু ক'ত পেলাই দিলা ভাই মোক বিৰাট খাৰ আৰু গাইছ এইখিনিতে আপোনালোকে এটা ড্ৰোন শ্বট চাই লওক দাওজিঙৰ
ভূটান পাহাৰ আৰু ভূটান পাহাৰৰ সেইফালে হৈছে এখন হিমালয় গাছ আৰু হিমালয়ত মই ক'ত লৈ যাবি আৰু গাছ এটা নিজৰাত গা ধুলো আৰু এতিয়া আমি গৈ আছোঁ ঘৰ আগৰ ফালে বলক এই ফুলকিল ধৰ না এইটো এইবাৰহে মেইন জুচ বলক আৰু ধামাকা ভিডিঅ' আনিবলৈ চেষ্টা কৰি আপোনালোকে যদি চেনেলবিলাখনত মোৰো আৰু ইয়াৰো বহুত মৰম দিয়া সকলোৰে মোৰ ইয়াৰে বুলি নহয় মোৰ মানে তোৰ মানে মোৰ মানে তোৰ য়েছ আৰু আপোনালোকৰ মানে মোৰ মানে আপোনালোকৰ গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বাবু ভাই লিংক যিটো থাকিবই ডেছক্ৰিপশ্যনত আপোনালোকে কৰি দিব ছাবস্ক্ৰাইব লগতে মোকো মৰম দিব মানে কি গাইছ আৰু জানো নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ উপস্থিত হ'ব পাৰোঁ আপোনালোকে যদি লাইক কমেণ্ট শ্বেয়াৰ যদি কৰে তেনেকৈ হ'লেও মানে অলপ হ'লেও মানে জুচ পাওঁ আৰু সেই জুচেৰে মানে আৰু ভিডিঅ' বনাবা আৰু শক্তি পাওঁ আৰু গাইছ এনেকৈ আৰু নেক্সট টাইম আৰু ক'ত যাওঁ ভাবি আছোঁ বাৰু আৰু আপোনালোকে বাৰু ধামাকা ভ্লগছ পাব আৰু এতিয়া আমি ঘৰত গৈ আছোঁ আৰু গাইছ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব তেনেহ'লে নেক্সট ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজি আহিছোঁ বাই বাই